হেল্ল' বন্ধুসকল, কি খবৰ? মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তপন টিউবলৈ। আজি গৈ আছোঁ এখন খুব সুন্দৰ আৰু খুব বিখ্যাত সভালৈ, মানে সৰ্থেবাৰী সভালৈ আমি যাই আছোঁ। আৰু তাৰপিছতে আমি এপাক সোমাবলৈ চেষ্টা কৰিম জাগৰা সভাত। গতিকে বলকচোন চাওঁ আমাৰ ভিডিঅ'টো কেনেকুৱা হয়, বলক চাই লওঁ। মানে এটা কথা সঁচা ক'ব লাগিব, মানে নলবাৰীৰ পৰা যোৱা যিটো সৰ্থেবাৰীলৈ যোৱা যিটো মানে ৰোডটো ইমান সুন্দৰ বনাইছে, মানে আৰু পূৰা মজাকৈ যাই থাকিব পাৰি। ইমান সুন্দৰ পৰিৱেশৰ মাজত কি ধুনীয়া ৰাস্তা, মজা মানে একদম যাই বেলেগ লাগে একদম। মজা লাগব একদম। আজি প্ৰথমবাৰ আহিছোঁ, প্ৰথমবাৰ মাত্ৰ। আগতে মই মানে সৰ্থেবাৰী সভালৈ অহা নাই, কিন্তু মই সৰ্থেবাৰী আহি থাকোঁ, কিন্তু মানে সৰ্থেবাৰী সভালৈ মই অহা নাছিলোঁ। আজি প্ৰথম একদম পূৰা এক্সাইটেড হৈ আছোঁ আৰু ভাল লাগিব নিশ্চয়। বলকচোন চাই লওঁ। পাই গ'লোঁ আৰু পালোৱে আৰু অলপমান জেগা অলপমান পালোৱে পূৰা ৰৈ পূৰা পাই ঘিনে দিছে একদম। বেয়া ভাল হৈছে। আৰু এয়া ভিতৰত সোমাই গ'লোঁ ফাইনেলি। আৰু একদম মানুহ, দিনতে ইমান মানুহ, বাপৰে লোকে লোকাৰণ্য হৈ পৰিছে। আৰু ৰাতিটো আৰু কি ক'বই নাজানো, মানে নাজানোৱে কেনেকুৱা বা। দিনত বহুত মানুহ, আপোনালোকে চাই লওকচোন কেনেকুৱা হয়। আৰু এয়া সোমালোঁ মই একদম জগন্নাথ মন্দিৰৰ ভিতৰত। চাই লওঁ অকণমান মন্দিৰৰ চৌপাশটো কেনেকুৱা, আপোনালোকক মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। আৰু ইয়াতে আছে আমাৰ পূজাৰী আছে। বাকী খুৰা এনে কেনে, ভাল খবৰ আপোনাৰ? আপুনি ইয়াৰে মন্দিৰৰ নেকি? মানে কি স্থায়ী পুৰোহিত। স্থায়ী পুৰোহিত ন? মানে এখেত আমাৰ স্থায়ী পুৰোহিত। তো মানে ইয়াত অকণমান জগন্নাথ মন্দিৰৰ সন্মুখত অলপ সেৱা চেৱা কৰি লওঁ। এয়া নিৰ্মালি ল'লোঁ আৰু এটি ঠাকুৰে খুব সুন্দৰকৈ ফটা দি দিছে। এয়া অকণমান পৰ্জল খাই ল'লোঁ। এয়া সোমালোঁ একদম মন্দিৰৰ একেবাৰে ভিতৰত। চ' আমাৰ চাই লওঁ কেনেকুৱা। এইটো হৈছে হেৰি জগন্নাথৰ মূৰ্তি। এইটো আমাৰ বিষ্ণুৰ মানে মূৰ্তি। আৰু এখেত আমাৰ হেৰি স্থায়ী দেউৰী এখেতে। ভালনে আপোনাৰ? ভালেই আছে। আছোঁ এনে চলি আছোঁ। আচ্ছা। আৰু দিনতে ইমান মানুহ, বাপৰে বহুত মানুহ হয় ৰাতিও, আৰু দিন ৰাতি সদায় ইমান মানুহে ইয়াতে। আৰু গধূলি সময়ত এই যিবিলাক পতি আছে ন, যাব নোৱাৰি, একদম মানুহৰ হিতাহিতি। মানে তেখেতসকলে সেইটোৱে কৈছে যে ইয়াত মানে সৰ্থেবাৰী সভাত যদি এবাৰ কোনোবাই আহি পাইছে তেনেহ'লে ইয়াত মানে আহিবই, মানে ইমান সুন্দৰ যি পৰিৱেশৰ সৃষ্টি হয়।
মানে ঘণ্টা তালৰ মানে শব্দৰ যিটো এটা জকাৰণিয়ে মানে মানুহৰ মন চন পূৰা শান্ত কৰি লৈ পেলায়। আৰু মই আছোঁ একদম মানে মন্দিৰৰ ভিতৰত আৰু একেবাৰে ওপৰত পূৰা ওপৰত আছে এইটো হেৰি এইটো মন্দিৰৰ সেই মুকুট বুলি কয় মুকুট। হয়, এইটো মানে মন্দিৰৰ মুকুট। এনেকৈ মন্দিৰৰ এইটো সম্পূৰ্ণ চৌপাশ। আৰু এতিয়া মন্দিৰৰ পৰা ওলাই মই অকণমান মন্দিৰৰ চাৰিওপিনে অকণমান মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মন্দিৰতে মানে খুৰাক লগ পালোঁ, তো খুৰা আহি কেনেকুৱা লাগিছে কওক? নিশ্চয় ভাল লাগিব। ইমান 150 বছৰীয়া পুৰণা সভা এখন সৰ্থেবাৰী ঐতিহ্যপূৰ্ণ এখন এটা সভা। 153 বছৰীয়া সভা। ঐতিহ্যপূৰ্ণ এখন সভা, হয়। ইমান মানুহ সমাগম হয়, হয়। নিশ্চয় ভাল লাগিব। এটা কাৰোবাৰ আৰু তাতে আকৌ জগন্নাথ দেৱৰ সভা। জগন্নাথ দেৱৰ সভা মানে সকলোৱে চাবৰ কাৰণে পূৰা একদম আগ্ৰহী হৈ থাকে, মানুহে হৈ থাকে। গতিকে লোকে লোকাৰণ্য হৈ পৰিছে। নিশ্চয় ভাল লাগিব। ঠিক আছে। লগ পালোঁ সেই আমাৰ সভাৰ মানে মেইন পুৰোহিতজনক, আৰু তেখেতক মই অকণমান চৰণ চুৱাই সেৱা লৈছোঁ আমাৰ পোনপ্ৰথমে। আৰু মানে সভাখনৰ বিষয়ে আপুনি অকণমান কৈ দিয়ক। আমাৰ এইখন সভা হ'ল মাঘী পূৰ্ণিমা। মাঘী পূৰ্ণিমাত আমাৰ এইখন সভা হয়। আজি 154 বছৰ হ'ল। এই আমাৰ পাঁচটা খেল আছে গাঁওখনত, 5টা খেলে এইখন সভা কৰে। আৰু এই সভাত মাঘী পূৰ্ণিমাতহে হ'ব, অন্য টাইমত নহয়। আৰু মাঘী পূৰ্ণিমাৰ আগদিনা আমাৰ গণ বুলি কয়। গন্ধৰ দিনা গোসাঁইবিলাক ইয়াত আহিব। প্ৰতি গোসাঁই ঘৰৰ পৰা বিগ্ৰহ নিজা গোসাঁই ঘৰ আছে তেওঁলোকৰ নিজা গোসাঁই ঘৰৰ পৰা আমাৰ ৰাইজে গৈ প্ৰচেছন কৰি তেওঁলোকক ইয়াত লৈ আহি এই 7 দিন স্থাপন কৰি ইয়াতে আমি ৰাখিম। মানে 7 দিন মানে স্থাপন কৰি ৰাখিম। 7 দিনৰ পিছত আৰু ইয়াৰ পৰা গুচি যাব। তেওঁলোকৰ নিজৰ ঘৰত গুচি যাব। ইয়াত মানে ওলাই কৈছে কি ধৰক বিভিন্ন ধৰণৰ মন্দিৰৰ পৰা ইয়াত 7 দিনৰ কাৰণে মানে যিখিনি মূৰ্তি ইয়াত মানে লৈ অহা হয়, আৰু 7 দিনৰ পিছত আৰু তেওঁলোকে নিজৰ মন্দিৰত লৈ যায়। আচ্ছা। আৰু এয়ে হ'ল সভা, আৰু এই হ'ল সৰ্থেবাৰী সভা। খুব সমন্বয় ৰীতি মানে সুন্দৰ ৰীতি বাৰ্তা দিয়ে মানে এখেতসকলে। গতিকে আহি খুব ভাল লাগিছে। আপোনালোকে এবাৰ আহিব আৰু ইয়াৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকে এবাৰ চাবলৈ চেষ্টা কৰিব। সৰ্থেবাৰী যিহেতু কাঁহ পিতলৰ কাৰণে বিখ্যাত, একদম অসমৰ সকলোৱে জানে। গতিকে ইয়াত একদম কাঁহ পিতলৰে এটি খুব সুন্দৰ এটি এৰিয়া ইয়াত বনাইছে। গতিকে খুৰাক লগ পালোঁ, আমাৰ দোকানী কাঁহ পিতলৰ কিবা বিক্ৰী কেনেকুৱা? সব ভালছে। ভালনে? আৰু এইটো কেনেকুৱা আপুনি যে লৈ আছে? এইটো কি বস্তু মানে? ফুলদানি পিতলৰ। ফুলদানি নেকি? হয়। আৰু এইটো সেইটো ফুলদানি, এইটো কাপ প্লেট। এইটো এইটো হ'ল কাপ প্লেট। একদম কাঁহ পিতলৰে কাপ প্লেট, একদম সুন্দৰ। আপোনালোকে নিব পাৰে, খাব পাৰে, বঢ়িয়া একদম। এইটো পিতলৰ নেকি? আচ্ছা, এইটো পিতলৰ। আৰু এইবিলাক হেৰি গিলাচ নেকি? ষ্টিল দাম গিলাচ। ষ্টিল দামৰ গিলাচ। এইটো দনা বুলি কয়। মানে পূজা পাতলত এইটো ব্যৱহাৰ হয় দনা, একদম পূৰা ষ্টিলৰ এইটো মানে পিতলৰ দনা, একদম সুন্দৰ একদম। আপোনালোকে নিব পাৰে, বঢ়িয়া কামত ব্যৱহাৰ হ'ব। ইয়াত মানে সেই আৰু বিভিন্ন ধৰণৰ ইয়াত সামগ্ৰী আছে। আপোনালোকে আহক, আহি কিনে চাই লওক। আৰু এইটো হ'ল কলপাত, একদম সুন্দৰকৈ বনাইছে কাঁহৰে। এইটো পিতলৰ কলপাত। বাপৰে কি মজা নাম বনিছে, চাই ল'ব একদম সুন্দৰ কৰি, বঢ়িয়া কৰি নাও বনাইছে। আপোনালোকে নিব পাৰে, ঘৰত কিনি পেলাই সুন্দৰকৈ থৈ দিব পাৰে সজাই পিনে।
আৰু আজিৰ পৰা আছে ইয়াত একদম আবাহন থিয়েটাৰ পূৰা টিকেট কাউণ্টাৰৰ সন্মুখত আছোঁ আৰু ভিতৰলৈ অলপ সোমাই যাওঁ কেনেকুৱা হয়। আৰু মই সোমাইছোঁ পূৰা একদম টিকেট কাউণ্টাৰৰ ভিতৰত। গতিকে দাদা আমাৰ বিক্ৰী কেনেকুৱা টিকেটৰ? ভালেই ন? মানুহ হ'ব আৰু দাদাই পূৰা মানে বিক্ৰী কৰি অকণমান ৰেষ্ট লৈছে। মানুহ হ'ব, কিন্তু আবাহন থিয়েটাৰৰ মানে নাটক সিমান পচন্দ হোৱা নাই মানে। মূলা গাভৰু যদিও হিট হৈছে বুলি কৈছিল, টিকট বিক্ৰীটো এনেকৈ হোৱা নাই। ফাৰ্ষ্টৰ দিনাই হৈছিল ভাল হৈছিল, সন্ধ্যা তৰাই ভাল হৈছিল। মানুহে চালি যদি সন্ধ্যা তৰা চাব পাৰে। মানে আজি শেষ নেকি? আজি শেষ। মানে ফাৰ্ষ্টৰ দুদিন খুব মানুহ, কিন্তু আজি অকণমান মানুহ বোলে কমি আছে দাদাই কোৱা মতে। নাটকটো বোধহয় এনেই ভালেই হৈছে। আমাৰ আছে সভাপতি আছে, আৰু এখেত হ'ল সভাপতি, মানে আবাহন থিয়েটাৰৰ সভাপতি এখেত। গতিকে দাদাক সুধিছোঁ এনেই বাকী দুদিন কেনেকুৱা গ'ল? আমাৰ দৰ্শকৰ ভালে সঁহাৰি পাইছোঁ, কিন্তু আজি মূলা গাভৰু হিচাপে দেখিছোঁ আমাৰ যিটো সঁহাৰি পাব লাগিছিলে সেইখিনি কিন্তু এতিয়ালৈকে পোৱা নাই। আৰু পিছলৈকে ক'ব নোৱাৰোঁ, হয়তো 3-4টাত যেতিয়া মানুহ সভা চাবলৈ আহিব পাৰে তেতিয়া ইয়াতে আমি ভিৰ পৰিলক্ষিত হয়তো হ'ব পাৰে। আচলতে এনেকুৱা যে মূলা গাভৰু নাটকখন যেতিয়া কৰিছিলে মানে আমাৰ মানে মূল অভিনেত্ৰী প্ৰস্তুতি কৰে মানে নাটকখন আচলতে চাব লগা নাটক, মানুহে সঁহাৰি তেনেকুৱা দিয়া নাই। একেবাৰে সভা মহোৎসৱত যিটো সঁহাৰি পাব লাগিছিলে আপোনাৰ সন্ধ্যা তৰাতে হোৱা মানে সন্ধ্যা তৰাত খুব মানে বহুত মানুহ, কিন্তু আজি শেষৰ দিন আৰু আজি আছে মূলা গাভৰু, আজি অলপ মানুহ কমি আছে বুলি কৈছে তেওঁ। গতিকে ৰাতিলৈ কেনেকুৱা হয় আপুনি পিছত দেখা পাব। যথেষ্ট সময় এতিয়া কিন্তু অকণমান মানুহ কমি আছে। একদম সভাত ঘূৰি একদম পূৰা ভাগৰ লাগি গৈছে একদম। এতিয়া অলপ মানে ফুচকা খাই ল'লোঁ এনেকৈ। মজা বনাইছে কিন্তু টেষ্টি বনাইছে সঁচাকৈ, পূৰা জ্বালা চালা দিছে, টেঙাও বঢ়িয়া। এয়া অৱসৰ সভাৰ পৰা ওলালোঁ, এতিয়া যাওঁ ঘৰলৈ। দেৰি হ'ল মানে দিনত ভাত তাতো খোৱা নাই, ঘৰতে খাম, পইচা পাতিও বেছি নাই। এতিয়া যাওঁ, বাই বাই।